নমস্কাৰ গাইজ তো আজি যোনটো বিষয়টো হৈছে বিষয় মানে কি কেইদিনমান আগতে যে আমাৰ অসমত বাহিৰৰ পৰা ছিংগাৰ এজন আহিছিলে মেলোনী বুলি তেওঁৰ লৈ এইটো ভিডিঅ'টো বনাইছে মানে ভিডিঅ'টো বনোৱা এইটো কাৰণ হৈছে যে আমাৰ অসমত যে তেওঁ আহিলে ইয়াতে দুটা পইণ্ট আহি গ'ল এটা হৈ গ'ল পজিটিভ আৰু এটা নেগেটিভ মানে কি ধনাত্মক আৰু ঋণাত্মক প্লাছ মাইনাছ দুইটাটো আছে এতিয়া প্ৰথমতে আমি আলোচনা কৰিম প্লাছ পইণ্টত মানে প্লাছ পইণ্টটো এইটোৱেই হ'ব যে আজি যদি আমাৰ এই অসম এটা ৰাজ্যত যদি বাহিৰৰ পৰা আমি ছিংগাৰ এজন আনি কিনে যদি পাৰফৰ্মেঞ্চ কৰাব পাৰিছোঁ তো সেইটো বহুত মানে অসমৰ কাৰণে ভাল খবৰ মানে কিয় এতিয়া যদি আমি বাহিৰৰ পৰা যদি ছিংগাৰ এজন আহি কিনে অসমত যদি গান গায় পাৰফৰ্মেঞ্চ কৰি যায় তেতিয়া এইটো নামটো মানে পুৰা পৃথিৱীত কিবা হৈ যায় এনেকুৱা এজন ছিংগাৰ ভাৰতৰ অসম এটা ৰাজ্যত যাই কিনে পাৰফৰ্মেঞ্চ কৰি আহিছে তো এইবিলাক হৈছে আমাৰ অসমবাসীৰ বাবে প্লাছ পইণ্ট কিন্তু তাৰোপৰিও মাইনাছ পইণ্টটো বহুত থাকি গ'ল মানে নেগেটিভ পইণ্টটো কেনেকৈ থাকি গ'ল সেই আমাৰ যোনটো মেলোনী আহিছিলে আহি কিনে যে গান গালে ষ্টেজত পাৰফৰ্মেঞ্চ কৰিলে তালৈকেতো বহুত ভাল আছিলে কিন্তু তেওঁ যিবিলাক মানে কাম সি ষ্টেজত মানে অ'পেন ষ্টেজত কৰি থৈ গ'ল সেইবিলাক হৈছে নেগেটিভ পইণ্ট মানে কেনেকুৱা হৈছে এতিয়া তেওঁ হাত মানে কাপত অ'পেন ষ্টেজত মদ লৈ কেনে জোতাৰ ভিতৰত ঢালি খাই দেখুওৱা এইবিলাক হৈছে মাইনাছ পইণ্ট তেওঁ ষ্টেজত থু পেলোৱা হাতত চিগাৰেট লৈ কেনে খাই দেখুওৱা এইবিলাক হৈছে মাইনাছ পইণ্ট কিয়নো আজিৰ বৰ্তমান যুগটো এনেকুৱা হৈছে মানে বৰ্তমান প্ৰজন্মৰ যোনবিলাক ডেকা ল'ৰা বা গাভৰু বা যিবিলাক আছে এইবিলাক হৈছে চব ছ'চিয়েল মিডিয়াৰ যোনটো বস্তু আজিকালি তেওঁলোক দেখে বা আমি দেখোঁ সেইটোকে ফ'ল' কৰিব চেষ্টা কৰে তো মাইণ্ডত এইটোও বহি যাব যে যদি আমিও যদি তেওঁৰ নিচিনা হ'ব পাৰোঁ তেতিয়া আমিও এনেকুৱা কৰিব পাৰিম তো সেইটো নহয় এইবিলাক হৈছে এটা মাইনাছ পইণ্ট কাৰণ আমি সৰুৰ পৰা জুবিন দাক দেখি আহিছোঁ বা চাই আহিছোঁ তেওঁৰ পাৰফৰ্মেঞ্চ কৰা তেওঁৰ যিমানবোৰ ষ্টেজ আছে আমি এদিনো এনেকুৱা মানে কাম কৰা জুবিন দাক আমি দেখা নাই আৰু জুবিন দাই এইটো কাম কৰাও নাই কিয়নো তেওঁ ভালকৈ কৰিছিল কাৰণ মই যদি এনেকুৱা এটা কাম কৰি যাওঁ অ'পেন ষ্টেজত তেতিয়াহ'লে মোক চাই তেওঁলোকেও এনেকুৱাই কৰিব তো আমাৰ জুবিন দাই কেতিয়াও এনেকুৱা ভবা নাছিলে বা কেতিয়াও চিন্তা কৰা নাছিলে যে মই যদি কৰি যাম তে তেওঁলোকেও কৰিব সেইটো ভালকৈ জানিছিল সেইকাৰণে তেওঁ জুবিন দাই যিমানবোৰ কাম কৰিছিলে সি বেক ছাইডত চবেই জানে জুবিন দাই মদ খায় চাদা খায় বা আৰু কিবা মানে নিচা এনেকুৱা খায় কিন্তু খালেও তেওঁ যে পূৰা অ'পেন ৰাইজৰ সন্মুখত আহি যেনে খাই দেখুৱাব ষ্টেজত গৈ থু পেলাব কিবা